মা, মোৰ চেনিটাৰী পেড শেষ হৈ গৈছে, আনি দিয়া না। ৰাতিপুৱাৰ পৰা মই এটাকে ব্যৱহাৰ কৰি আছো। তোমাৰ চেনিটাৰী পেড শেষ হৈ গৈছে, তেনে তুমি মোক আগতে কিয় কোৱা নাই তুমি এটা পেডকে ৰাতিপুৱাৰ পৰা ব্যৱহাৰ কৰি আছা? মা, মোৰ ব্লিডিং বেছি হোৱা নাই, সেইকাৰণে মই ভাবিছো গধূলিকে কম। মইনা চোৱা, তোমাৰ পিৰিয়ডছৰ ব্লাড বেছি হোক বা কম সেয়া জৰুৰী নহয়, কিন্তু যেতিয়া আমাৰ পিৰিয়ডছৰ ব্লাড চেনিটাৰী পেডৰ সম্পৰ্কত আহে তেতিয়া তাত বহুত ধৰণৰ বেক্টেৰিয়া উৎপন্ন হয় আৰু সেই বেক্টেৰিয়াৰ ফলত আমাৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে, যেনে খজুৱতি, জ্বলন, লিউকৰিয়া আৰু ইউটিআইৰ দৰে বহুত গম্ভীৰ সমস্যা হ'ব পাৰে। মা, সেইকাৰণে মোৰ প্ৰতিমাহে পিৰিয়ডছ হ'লে খজুৱতিৰ প্ৰব্লেম হয় নেকি? কাৰণ তোমালোকৰ বয়সৰ ছোৱালীবোৰে বুজি নাপায়। তোমালোকে ভাবা যে তোমালোকৰ পিৰিয়ডছৰ ব্লাড কম হৈ আছে, গতিকে আমি এটা পেডকে বহুত টাইম ব্যৱহাৰ কৰিব পাৰিম, কিন্তু সেয়া একেবাৰে ভুল। আমাৰ পিৰিয়ডছৰ ব্লাড কম হওক বা বেছি সেয়া জৰুৰী নহয়, কিন্তু আমি এটা পেডকে 3 পৰা 4 ঘণ্টাৰ বেছি ব্যৱহাৰ কৰিব নালাগে। মা, মই এইবোৰচোন জনাই নাছিলো। ঠিক আছে মা, আজিৰ পৰা মোৰ পিৰিয়ডছৰ ব্লাড কম হওক বা বেছি মই একেটা পেডকে 3 পৰা 4 ঘণ্টাৰ বেছি ব্যৱহাৰ নকৰো। আপোনাৰ সন্তানক এইবোৰ কথা কোনো নিশিকায়, গতিকে এইবোৰ এজনী মাৰ দায়িত্ব হৈ পৰে।